এনেকৈ কোনোবা আইলাইনাৰ শুকুৱা পাইছেনে? এফালে যাব লৈছো ক'ত ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আমি আহিছো অন্নপ্ৰসন্ন খাবলৈ আৰু এয়া কণমানিজনী ইমান কিউট দেখিবৰ কাৰণে একদম মানে চাই থাকো যেনে লাগিছে। আৰু এইফালে প্ৰথম খালো আমি চাহ, ধুনীয়াকৈ চাহ খাই মেলি পোৱালীজনীক মাকে ফুট লগাই দিছে চন্দনৰ, যিহেতু বেংগলী হয় সেইটো এইবোৰ নিয়ম থাকে লগাবৰ কাৰণে। আৰু এইফালে মাক দেউতাক আৰু কণমানিজনীক মই ফটো শ্বুট কৰি আছো আৰু এইফালে ধুনীয়াকৈ কণমানিও হাঁহি পোষ্ট দি আছে। জয়া আৰু দিয়াই দৌৰিছে দেখিছেনে বেনপাতিৰ ওচৰলে, কাৰণ থাকি গলো আমি। আৰু এইফালে আমি বেনপাতি লগ হৈ এয়া কণমানি আৰু পেহী ধুনীয়াকৈ আগত গৈ আছে। আমি এতিয়া পালোহি মন্দিৰ। এতিয়া আমাৰ কণমানিজনী ভাত খোৱা নিয়ম কৰিব। আৰু এইফালে দেখিছেনে ভাত খাওঁতে তাই কান্দি দিছে, যিহেতু নতুন সোৱাদ পাইছে সেইটো কাৰণে। আৰু এইফালে নিয়ম কৰি শেষেই হোৱা নাই, এফালে তাই কান্দাও শেষ হোৱা নাই। আৰু এইফালে আমি বাটত কিবা এটা হেৰাই পালো। কি পালো ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব, কিন্তু সেইটো ভিডিঅ' চাবৰ কাৰণে নেক্সট এটা মিনি ব্লগ মই বনাই আছো, তাত চাব। তেনেহলে আজিলৈ ইমানেই আছিল। বাই।